নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া ঘৰৰ পৰা আহি ৰাতি মেগী আৰু কণী খাই শুই দিলোঁ, যিহেতু ৰাতিপুৱাই যাব লাগিব মৰিগাঁও। আৰু এয়া মই ৰাতিপুৱাহে পেকিং কৰিছোঁ চব, যিহেতু বহুত ভাগৰ লাগিছিল ৰাতি ঘৰৰ পৰা আহি। এয়া গোটেইবোৰ বস্তু পেকিং কৰি লৈছোঁ, যিহেতু এমাহৰ কাৰণে যাম। তাৰপিছতে এয়া গোটেইবোৰ বস্তু আমি আনিলোঁ বাছখনলৈ। বাছত চব অহাৰ পিছত এয়া আমাৰ সকলোকে নি আছে এতিয়া মৰিগাঁৱলৈ। আৰু এনেকুৱা মই কেতিয়াও দেখা নাই। এয়া আহি পাই এটা ৰুম দিছে আৰু এটা ৰুমত ছজনীকে থাকিব দিছে, তাকো বিচনা নাই, তলত ঢেলাই। আৰু প্ৰথম দিনাখন আহি বহুত কষ্ট পালোঁ, যিহেতু আমাৰ ৰুমটো চবতকৈ ওপৰত, বহুত গৰম, একদম গৰমত শুব পৰা নাই। তাৰপিছতে এয়া সন্ধিয়া চাহ দিলে, চাহৰ লগত এয়া পিঠা আনিছে লগৰজনীয়ে, সেয়া খালোঁ। তাৰপিছতে এয়া আমাৰ ক্লাছ কৰি অহাৰ পিছত অলপমান লিখিবলৈ আছিল, সেয়া লিখিলোঁ। আৰু এয়া ৰাতিৰ সাজ। তাৰপিছতে এয়া পিছদিনা ডিউটি যোৱাৰ টাইমত, আৰু মোৰ ফাৰ্ষ্ট ডিউটি আছিল ইভিনিং শ্বিফ্টত। বাৰু আজিলৈ ইমানেই।